kurmi jindabad 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 Bijilwa Isa Aikon-Doli kurmi jindabad 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 Bijilwa Isa Aikon-Doli kurmi jindabad 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 Boy Ayoko নমস্কাৰ প্ৰথমতে পলমকৈ হলেও সমগ্ৰ অসমবাসীলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল মই গোলাঘাটৰ মহিমা চাবগিছাৰ জীয়ৰী দলি কৰ্মী আৰু 1 মেৰ পৰা 3 মেলৈকে থাইলেণ্ডৰ বেংককত মিছ ইউনিভাৰ্ছ ষ্টাৰ আইকন 2019 অনুষ্ঠিত হৈছিল আৰু মই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিলোঁ তাত আপোনাৰ থাইলেণ্ড জাৰ্মান জাপান ফিলিপিন কম্বোডিয়া এনেকৈ আপোনাৰ 50খনতকৈ অধিক দেশে অংশগ্ৰহণ কৰিছিল তাত মই উইনাৰ হ'বলৈ পাই বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ তো ক্ষেত্ৰত মোৰ মা দেউতাৰ লগতে মোৰ শুভাকাংক্ষীসকলে মোক যথেষ্ট সহায় কৰিছে আৰু ইয়াৰ উপৰিও ক'ব গ'লে মই বুলিলে অকল মই হিচাপে চিনাকি নহয় কাৰণ মই চাহ জনগোষ্ঠীৰ ছোৱালী মই অসমৰ জীয়ৰী ভাৰতবৰ্ষৰ সমগ্ৰ প্ৰতিনিধিলৈ সমগ্ৰ সদস্যলৈ সমগ্ৰ জনসাধাৰণলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জয় আই অসম গোলাঘাট আচাৰ হৈ আমি তেখেতক আদৰণি জনাইছোঁ আৰু আমি অত্যন্ত সুখী আৰু পৰৱৰ্তী সময়তো আগন্তুক দিনত আমি ইয়াৰ পৰা দলি কৰ্মীৰ পৰা আৰু আশা কৰিম আৰু মই বিশেষকৈ আমাৰ অসমৰ সংবাদ মাধ্যমক এটা আহ্বান জনাইছোঁ কাৰণ বিগত সময়ত যেনেধৰণে অসমৰ প্ৰতিভাসমূহ সৰ্বভাৰতীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেনেধৰণে প্ৰতিভা মানে প্ৰচাৰ কৰা হৈছিল দলি কৰ্মীকো আমি তেনেধৰণে প্ৰচাৰ কৰিব আমি সংবাদ মাধ্যমক আহ্বান জনাইছোঁ আৰু আচাৰ পৰা ভাষা নাই ক'বলৈ দলি কৰ্মীক লৈ আমি বহুত সুখী আৰু ইয়াকে কৈছোঁ আৰু পুনৰবাৰ অভিনন্দন জনাইছোঁ জয় অসম